হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গাৰ্ল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটি নতুন ৰেচিপি, অৰ্থাৎ ভোট জলকীয়া আচাৰ। ভোট জলকীয়া আচাৰ বনাবলৈ হয়তো সকলোৱে জানে, তথাপি মই আজি একেবাৰে সহজ পদ্ধতিৰে কেনেদৰে ভোট জলকীয়া আচাৰ ঘৰতে প্ৰস্তুত কৰিব পাৰি দেখুৱাব বিচাৰিছোঁ। ব'লকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভোট জলকীয়া আচাৰ বনাবৰ কাৰণে প্ৰথমতে আমাক লাগিব কেইটামান ভোট জলকীয়া, সোৱাদ অনুসৰি নিমখ আৰু 1 কাপ মিঠাতেল। প্ৰথমতে ভোট জলকীয়াখিনি এনেদৰে ভালদৰে ধুই ল'ব। তাৰ পাছত ভোট জলকীয়াখিনি সৰু সৰুকৈ এনেদৰে কাটি ল'ব। মই কাটিবৰ কাৰণে কটাৰী ইউজ কৰিছোঁ। আপোনালোকে নতুন কেঁচি ব্যৱহাৰ কৰিব পাৰে, তেতিয়া ভোট জলকীয়াখিনি কাটিবলৈ সহজ হয় আৰু খুব ধুনীয়াকৈ মিহি হয়। ভোট জলকীয়াখিনি কাটি হোৱাৰ পাছত আপোনালোকে 2-3 ঘণ্টামান ভোট জলকীয়াখিনি ৰ'দত দি থ'ব। এতিয়া মই ভোট জলকীয়াখিনিত দিছোঁ অকণমান নিমখ। ভোট জলকীয়াখিনি বেছি সময় ৰ'দত নিদিব, 2 ঘণ্টা বা 3 ঘণ্টাই ৰ'দত দিব। বেছি ৰ'দত দিলে ভোট জলকীয়াখিনি বেছি শুকান হৈ পৰিব। এয়া দেখিছে ভোট জলকীয়াখিনি ধুনীয়াকৈ শুকাই গৈছে। এতিয়া লাগিব আমাক এটা শুকান চিচাৰ বৈয়াম। আপোনালোকে মন কৰিব যাতে যিকোনো আচাৰ বনাওঁতে যাতে চিচাৰ বৈয়ামটো শুকান হয়, কিয়নো চিচাৰ বৈয়ামত পানী লাগি থাকিলে আচাৰখিনি সোনকালে বেয়া হৈ যায়। গতিকে যিকোনো আচাৰ বনাওঁতে আপোনালোকে ভালদৰে বৈয়ামটো শুকুৱাই ল'ব। চিনাকি তোমাৰ লগতে দুদিনৰ আগত